हेलो फ्रेंड्स मैं चौधरी आपलोकर मरমৰ चैनल शेषम चैनलটিলৈ স্বাগতম জানিছো। আজিৰ এই ভিডিওটোত আলোচনা কৰিম যে 31 আগষ্টত যিখন খসৰা প্ৰকাশ হ'ল তো সেই খসৰাত আমাৰো দুজন সদস্যৰ নাম প্ৰকাশ পোৱা নাই। তো তাৰে বিষয়ে ভিডিওটোত আলোচনা কৰিম। এই ভিডিওটোৱে আপুনি স্ক্ৰিপ্ট নকৰাকৈ চাই থাকক। এই এনআৰসিৰ প্ৰসেসটো মই নিজৰ এক্সপেৰিয়েন্সত ক'বলৈ বিচাৰিছো যে এনআৰসিৰ বাবে আবেদন কৰিবলৈ লিষ্ট এ और लिस्ट बी नथिर प्रयोजन है। तो चाওক लिस्ट ए हिसाबे मोर ग्रैंडफादारर लिगेसी ओरिजिनल लिगेसी आछे तार लगते लिगेसी डाटा कोड 1951 लिगेसी दाखिल करिछु। तार लगते देउताकर एडमिट माकर एडमिट तार लगते आमार बोर्डर सार्टिफिकेट पान कार्ड भोटार आईडी और जी दुजन सदस्यर नाम प्रकाश पा ना तो दुजन सदस्यर लिस्ट बीर डकुमेंट्स बोर्डर एडमिट दिसिलो बोर्ड सार्टिफिकेट दिसिलो तार लगते आधार कार्ड पान कार्ड हे नथिসমূह दाखिल करार उपरिও कि कारणे हे व्यक्तिসকলৰ नाम प्रकाश नापाले एतियाলৈকে आमी हे কাৰণসমূহ জানিবলৈ পৰা নাই যে সেই ব্যক্তিসকলৰ নাম কিয় এনআৰসিত প্ৰকাশ নহল। অলৰেডি আমাৰ পেৰেণ্টছ সিবলিং এনআৰসিত ইনক্লুড হৈ থকাৰ সত্ত্বেও সেই ব্যক্তিসকলৰ নাম প্ৰকাশ নাপালে। আশা কৰোঁ আপোনালোকক কোনো চিন্তা কৰিব নালাগে কিয়নো এফটি কোড দিছে। তো সেই এফটি কোডত আপোনালোকে যদি আপোনালোকৰ ডকুমেন্টস ওকে আছে তো আপোনালোক কোনো চিন্তা কৰিব নালাগে। আপুনি আপোনাৰ সেই নথিসমূহ এফটি কোডত দাখিল কৰক। তাৰ পৰা আপুনি জাজমেন্ট লৈ আহক যে আমি ভাৰতীয় বা আমাৰ অমুক তমুক ডকুমেন্টস আছে। তো আপোনাৰ নিশ্চয় ডকুমেন্টস আছে তো আপোনাৰ কোনো চিন্তা কৰিব নালাগে। আপুনি এফটি কোডৰ পৰা জাজমেন্ট পাই যাব।